নমস্কাৰ বন্ধুসকল, বিডি নেক্সট আসাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাবলৈ অনুৰোধ জনালোঁ। মই আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ বানপানীয়ে আমাৰ অঞ্চলত কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এতিয়া মই আপোনালোকক নাও চলাই দেখাম আৰু এইবোৰ পথাৰৰ কি অৱস্থা হৈছে তাকে দেখাম। এতিয়া আমাৰ অঞ্চলৰ বেছিভাগ মানুহ ধান খেতিৰ ওপৰতে নিৰ্ভৰ কৰে। এতিয়া ধান খেতিবোৰ চব পানীৰ তলত 3-4বাৰ মানুহে ৰোৱা হৈছিলে। দেখিছে আপোনালোকে এতিয়া পানীৰ তলত সোমাই আছে ধান খেতি কেনেকৈ। এইবোৰ এবাৰ ৰুওঁতেও বহুত টকাৰ খৰচা হয় আৰু তাৰ বাৰে বাৰে ৰুব লগা হৈছে। আপোনালোকে চাওক, দেখিছে এইবোৰ চব তলত সোমাই আছে কেনেকৈ। ঔটেঙা চব পাইছোঁহি আৰু ঔটেঙা এটাও নাই, আছেনে নাই এতিয়া এনেই ইমানটো আহিলোঁ নে কি। সাঁতুৰিব জানো নাই? মই যে সাঁতুৰিবই নাজানো। নাও ডুবিলে চেঁচা আৰু ইমান দ পানী পুখুৰী ওলাইছে মানে। এটা ঔটেঙা দেখাই নাই, কলিবলৈও নাই। ইয়াত এটা দুটা দেখিছোঁ বাৰু ঔটেঙা, সৰু সৰু এইবিলাক ফুল ধুনীয়াকৈ। খাই পাইছা নাই? ধুনীয়া লাগে। ওপৰলৈ আছে গছ বহুত ডাঙৰ। এইটো ঔটেঙা বুলি কৈছিলোঁ, ঔটেঙা ফুল হয়। চবা মানুহ এনেকৈ বিলাক ঘূৰি থাকিব। বান বিধ্বস্ত। এইবোৰ পথাৰত ধান ৰুই থোৱা আছে, পানীৰ তলত ডুব গৈ আছে। এবাৰ ধান খেতি কৰোঁ, ৰাস্তাত ৰখি চাই আছা, প্ৰয়োজন হয় আপোনালোকে জানে। এইবোৰ 3বাৰকৈ ৰুব লগা হৈছে। চৰকাৰৰ ফালৰ পৰা কোনো সাহাৰ্য